हेलो गाइस नमस्कार पुनर्बार स्वागतम जनाइছো আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ আজি ফুৰিব গৈ আছো ৰয়িং আমি সকলোবিলাক ৰখি আছো ইফালে আমাৰ খুৰী আৰু আপুনি নাযায় ফলে আপা আৰু মামি কত গল মামি কেনি আছে মামি এইফালে মামি গৈ আছো আৰু আমাৰ ছাৰ এজন আছে ছাৰ এবাৰ হাই কৈ দিয়ক ছাৰ কলৈকে ফুৰিব যাম হদিয়া গাড়ী আহি গ'ল ইফালে আমাৰ দাইটি তেখেতৰ গাড়ী ইফালে দুজন আছে মামা আৰু এগৰাকী আছে আৰু এজন আছে আৰু দাইটি আছে আমি সকলোখিনি গৈ আছোঁ আজি হদিয়া ফালে ফুৰিব আৰু নতুন বছৰ বুলি এয়াই প্ৰথম আমি সকলোৱে যিহেতু আগতে প্লেন কৰিছিলোঁ কিন্তু নহ'ল গতিকে আপোনালোকক দেখাই থাকিম গোটেই জাৰ্ণিখিনি চাই থাকিব ভিডিঅ'টো শেষলৈকে বৰ্তমান আমি অৰুণাচল প্ৰদেশৰ ৰয়িং অভিমুখে গৈ আছোঁ আপোনালোকে মোবাইলৰ স্ক্ৰীণত দেখিছে এইখন হৈছে লোহিত নদীৰ ওপৰত থকা 9.15 দৈৰ্ঘ্যৰ ডক্টৰ ভূপেন হাজৰিকা সেতু তথা ভলা শদিয়া দলং এই দলংখন ভাৰত তথা এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং আৰু এই দলংখন সম্পূৰ্ণ এছ আকৃতিৰ আৰু দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ এই দুটাক সংযোগ কৰিছে আৰু বিভিন্ন দেশী বিদেশী পৰ্যটক অৰুণাচল আৰু অসমলৈ এই দলং চাবলৈ তথা বিভিন্ন ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ অসম তথা অৰুণাচললৈ এনেদৰে আমি দলঙৰ ওপৰেৰে ৰয়িং অভিমুখে গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক নিশ্চয় ভাল লাগিব দিন কেনে আছা দিন এবাৰ হাই কৈ দিয়া এতিয়া আমি ৰয়িং পাই গ'লোহি আৰু এতিয়া আমি অলপমান ইয়াতে হোটেলত ৰখিলোঁ চাহ তাহ খালোঁ তাৰপাছত এতিয়া আমি গাড়ী পিনে গৈ আছোঁ গাড়ী আগফালে আছে আমাৰ এয়া আগফালে অলপ পাহাৰ দেখিছে আমি পাই গ'লোহি ৰয়িং এয়া আমাৰ গাড়ী ৰখালোঁ এতিয়া আমি নদীৰ ফালে যাম ফুৰিবৰ কাৰণে সকলোবোৰ নামিলে ছাৰ পূৰা ব্যস্ত মোবাইল টিপি আছে আৰু ছাৰ নতুন টুপি কিনিছে আমাৰ ভালেই হৈছে ফটো মাৰিম ছাৰৰ টুপি লৈ খুৰী গোটেইখিনি মানুহ নামিছে গতিকে আপোনালোক মানে অৰুণাচলৰ এটা সুন্দৰ ঠাই আপোনালোকক দেখাই আছোঁ গতিকে ভিডিঅ'টো একদম স্কিপ নকৰিব আপোনালোকে চাই থাকিব এই ভিডিঅ'টো আপোনালোকে চাই বহুত বেছি ভাল পাব যিহেতু ইয়াৰ পৰিৱেশটো বহুত বেছি ধুনীয়া মোৰ বহুত বেছি ধুনীয়া লাগিছে আৰু আপোনালোকে চাইছে যিসকলে চাইছে আহি পাইছে আৰু যিসকলে ৰয়িং অহা নাই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে অকণমান উপভোগ কৰক ঠাইখিনি ৱাও জাষ্ট ৱাও চাওক ইমান ধুনীয়া ৱাও জাষ্ট 100 টকীয়া মটন খাই আছে 100 ৰুপিছৰ ক্ৰিষ্টিনে 100 মাৰিলে তাই 100 300 তিনিটাই 300 মাৰিলে মটন খাই ক্ৰিষ্টিন চকলেটটোৰ কি নাম ইয়াক ধৰি ল ক্ৰিষ্টিন এতিয়া আমি এইফালে সোমাম আমি নদীলৈ নামি গৈ আছোঁ এইটো ৰাস্তা আগফালে গৈ আছে ইফালে পুৰা হাবি চাওক আপোনালোকে মই এইফালে দেখাই দিছোঁ চাওক পুৰা জংঘল তাৰ ধুনীয়া ন সুন্দৰ সুন্দৰ মামা ধুনীয়া লাগিছে নাই এবাৰ কৈ দিয়ক জেগাডোখৰ কেনেকুৱা লাগিছে একদম ভাল লাগিছে এইজন মামা কিন্তু ৰ'দৰ কাৰণে মনি পাইছে ৱাও just wow বৰ্তমান আমি চাব লৈছোঁ জৱাহৰলাল নেহেৰু কি আছে নেহেৰু ধান উদ্যান পাৰ্ক ৰয়িং
জেগাডোখৰ হৈছে ৰয়িং, এইফালে পাৰ্কখন। এতিয়া আমি ভিতৰলৈ সোমাই যাম, গতিকে ব'লক আপোনালোকে মোৰ লগত ভিতৰত সোমাই মই। সোমাব পাৰে নাই? মই সোমামচোন। অঁ নোৱাৰোঁ নোৱাৰোঁ। উপস্থিত হৈছে। আহা অৰ্ণৱ। Yes, yes, সুন্দর। অৰ্ণৱটা যেনে তোমাৰ 10 কেজি 20 কেজি 30 কেজি আৰু 20 কেজি লাগিব যে এফালে ওজনটো কম হৈছে যদি হেৰি হিল লৈ আহো ডাঙৰ হিল বহুত ভাগৰিলে, বহুত খেলিলোঁ বাচ্চা নিচিনা, আৰু এইখনতে অলপ বহি লৈছোঁ। ভাগৰ লাগিলে নাই? আপা এবাৰ কৈ দিয়ক, ভাগৰ লাগিলে নাই? ইয়াত পূৰা বাচ্চাবিলাকে খেলি আছে। এইফালে আমাৰ অৰ্ণৱহঁতে খেলি আছে, আৰু বহুত বাচ্চা আছে ইয়াতে পাৰ্কখনত। সকলোৱে খেলি পূৰা মজা লৈছে দিনটো। গতিকে আৰু পাৰ্কখন বহুত ডাঙৰ হয়। আপোনালোকক মই গোটেই পৰিৱেশটো এবাৰ দেখা দিছোঁ, একপাক ঘূৰি কিনি চাই থাকিব। এতিয়া পাৰ্কৰ পৰা ওলালোঁ আমি, আৰু গৈ থাকোঁ। এইফালে আমাৰ গাড়ী